Assam Book Fair 2024 Guwahati Khanapara Veterinary Field etia hoi ase. This is a heaven for book lovers. Yate Homer বিভিন্ন জিলাৰ পৰা আৰু ইণ্ডিয়াৰ বহুতো ৰাজ্যৰ পৰা বুক পাব্লিশ্বাৰ্ছ আহিছে আৰু বিভিন্ন ধৰণৰ কিতাপ ইয়াত দেখা পোৱা গৈছে. আপোনালোকে প্লিজ গৈ চাব. মোৰতো গৈ নিজৰ বিৰাটেই ভাল লাগিল. আপোনালোকেও কাইণ্ডলি গৈ আমাৰ লোকেল বুক পাব্লিশ্বাৰ্ছবোৰক অলপ ছাপোৰ্ট কৰিব আৰু গৈ লগত অলপ কিতাপো কিনিব. বিকজ আমি নিজৰ লেংগুৱেজটো ছাপোৰ্ট নকৰিলে আৰু কোনে নকৰিব. চ' আমি এতিয়া আমাৰ চিত্ৰকথাৰ ষ্টলত গৈ মোৰ বিৰাট ভাল লাগিলে. শৈশৱৰ কথাবোৰ ৰিফ্ৰেছ হৈ গ'ল একেবাৰে. নিউ জেনেৰেশ্যন ফৰ্মেটত তেওঁলোকে পেকেজিং কৰিছে ইণ্ডিয়ান কালচাৰৰ কিতাপবোৰ. বিৰাট ধুনীয়া, চাবচোন. এইবাৰ বুক ফেয়াৰত বহুত ধৰণৰ পাব্লিশ্বাৰ্ছ আহিছে আৰু আজি প্ৰথম দিনা মই গৈছোঁ কাৰণে কিছু জেগাত ষ্টলবোৰ ৰেডি হোৱা নাই, কিন্তু তাৰ স্বত্তেও বিৰাট ধুনীয়া প্ৰেজেণ্টেশ্যন আছিলে. মই বহুতো ধৰণৰ কিতাপ চাবলৈ পালোঁ. বুক ফেয়াৰলৈ গৈ সঁচাকৈ মনটো উৎফুল্লিত হৈ যায়. লগতে ইয়াত সাংস্কৃতিক সন্ধিয়া এটাও হৈছিলে, সত্ৰীয় নৃত্য আয়োজন হৈছিলে. অলপ দেৰি মই ডেন্সো উপভোগ কৰিলোঁ. ডেন্সৰ পাৰফৰ্মেঞ্চটো বিৰাট ধুনীয়া হৈছিলে. একচুৱেলি কিতাপ পঢ়িলে আমাৰ পাৰ্চপেক্টিভটো বহুত ডাঙৰ হৈ যায়. আমি পৃথিৱীখন চাবলৈ এটা নতুন ডাইমেনশ্যন আৱিষ্কাৰ কৰিব পাৰোঁ. বিভিন্ন ধৰণৰ কিতাপে আমাৰ মাইণ্ডটো বিভিন্ন ফালে ৱাইড কৰি দিয়ে. আমি বিভিন্ন লেংগুৱেজৰ কিতাপ পঢ়িব লাগে, অসমীয়া, ইংলিছ, হিন্দী যিমান পাৰোঁ, আৰু বহুত ধৰণৰ ৰাইটাৰ্ছৰ কিতাপ পঢ়িব লাগে. তেতিয়াহে আমি ডিফাৰেণ্ট পাৰ্চপেক্টিভত আমাৰ জগতখন চাবলৈ সক্ষম হওঁ. চ' ময়ো বহুত ধৰণৰ কিতাপ পঢ়োঁ. মই সৰুৰ পৰাই কিতাপ পঢ়ি ভাল পাওঁ আৰু আশা কৰোঁ যে আপোনালোকেও কিতাপ পঢ়িয়ে ভাল পায়. চ' এই ভিডিঅ'টো আজি প্ৰথম দিন কাৰণে মই আপলোড কৰিছোঁ, কিন্তু মই প্ৰমিছ কৰিছোঁ আৰু এটা ভিডিঅ' আনিম. সেইদিনা আৰু আমি দৰ্শক দেখা পাম. আজি ষ্টাৰ্টিং হৈছে কাৰণে অলপ কিছুমান ষ্টলত মানুহ কম আছিলে, কিন্তু তেতিয়াহ'লেও যোনটো ক্ৰাউডৰ যোনটো ৰেছপঞ্চ সেইটো চাই বিৰাট ভাল লাগিলে. এটা এনাৰ্জেটিক আৰু ইলেক্ট্ৰিক এটমছফিয়াৰ আছিলে সঁচাকৈ. এইবোৰ পুৰণা পাব্লিশ্বাৰ্ছবোৰ দেখি মনটো সঁচাকৈ বিৰাট ভাল লাগিলে. সৰুৰ পৰাই পাব্লিশ্বাৰ্ছবোৰৰ কিতাপ পঢ়ি আহিছোঁ, তো এতিয়া তেওঁলোকৰ বুক ষ্টলত গৈ পেলাই মই কেইখনমান কিতাপ কিনিলোঁ. এখন সমীৰ তাঁতীৰ কিতাপ কিনিলোঁ, ফৰিংবোৰে বাটৰ কথা জানে, আৰু আমাৰ ডেকা ছাৰৰ শ্ৰেষ্ঠ গল্প কিতাপখনো কিনিলোঁ. সেইখন শুনিছোঁ বিৰাট ভাল হৈছে, আজি পঢ়িম এতিয়া.
আপোনালোক সকলে পাৰিলে এবাৰ হ'লেও এবাৰ বুক ফেয়াৰ ভিজিট কৰিব বিকজ আমি নিজৰ বুক পাব্লিশ্বাৰ্ছ আৰু লোকেল ৰাইটাৰ্ছবোৰক ছাপোৰ্ট কৰাটো বিৰাটেই ইম্পৰ্টেণ্ট বহুত ষ্টলে এতিয়াও কমপ্লিটলি দোকান অপেনিং কৰিব পৰা নাই বিকজ আজি প্ৰথম দিন সেইবাবে বহুতো ষ্টলত আপুনি দেখিছে এতিয়াও কনষ্ট্ৰাকশ্যনৰ কাম অলপ অলপ হৈয়ে আছে চ' মই আৰু এটা ভিডিঅ' আনিম বুক ফেয়াৰৰ ওপৰত যোনটোত আপোনালোকে ভালদৰে অলপ ভিউ কৰিব পাৰিব আজিৰ দিনা কাম বহুতত বাকী আছে অলপ হ'লেও আকাশত যিমান ৰং আছে পঢ়িমবোৰে সেই আটাইখিনিকেই জানে সেইবাবে পাহাৰবোৰ ৰঙীয়াল মাটি ৰঙীন শিল আৰু শামুকবোৰে বৈ অহা ৰ'দৰ গীত গায় আৰু জুৰিৰ মাছ আৰু কেঁকুৰাবোৰক হেঁপাহ পলুৱাই নচুৱায় দুপৰীয়া নিজকে পাহৰি কলৈ যায় ফৰিংবোৰে যায় নেকি বিচাৰি ঘাঁহৰ এটোপাল মদ যায় নেকি বিচাৰি মৃত্যুৰ এডোখৰ ৰুটি নে যায় নিজৰে চাহবোৰ চাই কৰি ৰ'দ সেমেকে বাটবোৰো সেমেকি আহে মোক মাতে মাতত মাতৰে ৰং গুলি কোন চাংথাম গাঁৱৰ ধেমেলীয়া পকা বুঢ়ী মই মৰো নিজতে বুঢ়ো যিদৰে বুঢ়ে দিবাঙৰ বুকুত এই তেজগুৰা বেলি চ' এইটো আছিল আজিৰ এটা চমু ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে প্লিজ জ্ঞান বৃক্ষ একাডেমী চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো লাইক কৰিব থেংকছ ছ' মাছ ফৰ ৱাচিং